Hello everyone, welcome to my another vlog. মই শুই উঠি এগিলাস পানী খালো আৰু তাৰ পিছতে ব্ৰেকফাষ্টত আছিল গ্ৰীণ টি, লুচি আৰু ঘুগুনি আৰু মায়ে বনাইছিল নাৰিকলৰ লাডু। তাৰো এটা খালো। তাৰ পিছতে পেপাৰখন পঢ়ি ললো, দেন লিখিলো বৰগীতৰ অলপমান থিওৰি। আৰু আমাৰ ঘৰলৈ আহিছিল এয়া মৰম, আপোনালোকে চিনি পায়েই, আমাৰ মাহীৰ ছোৱালী মানে স্কুলৰ মেম এজনীৰ ছোৱালী। আৰু তাৰ পিছতে তাইৰ লগতে অলপ ওপৰলৈ কাপোৰ চাপোৰ মেলিলো, দেন মই গা ধুলো, চুলিখিনিও ধুই দিলো। আৰু তাৰ পিছতে আমাৰ মৰম হাঁহি দিছে ধুনীয়াকে। তাৰ পিছতে মৰমে চাকি লৈ আহিছিলে, তাই ধুনীয়াকে কালাৰ কৰিলে, যিহেতু দেৱালী পাইছেহি আৰু সেইকাৰণে চাওক ইমান ধুনীয়াকৈ কৰিছে কালাৰটো। তাৰপিছতে সন্ধিয়া হ'ল, মই তুলসী তলতে থাপনতে চাকি জ্বলাই ল'লোঁ। আৰু তাৰপিছতে খালোঁ চাহ, হাইড এণ্ড চিক বিস্কুট আৰু লগতে নাৰিকলৰ লাডু এটা। আৰু মৰমে আঁকি আছে মেহেন্দি, পিছফালে বহিলে চাওকচোন। আৰু ময়ো খাই ল'লোঁ চাহ। আৰু তাৰ পাছতে মই অলপমান আঁকি ল'লোঁ মেহেন্দি, মানে ভণ্টিয়ে কৈছিলে আজি বোলে ধনতেৰাছৰ দিনাখন মেহেন্দি আঁকিব লাগে, নাজানো আৰু তাই ক'ত শুনিলে, তো মই এনেও আঁকি ভালেই পাওঁ, তো আঁকি ল'লোঁ। মৰমেও অলপমান আঁকি দিলে আৰু ভণ্টিয়ে চাকিত কালাৰ কৰি আছিলে। যিহেতু মোৰ হাতত দুইখনতে মেহেন্দি আছিলে, সেইকাৰণে ভণ্টিয়ে চিপছ খাই আছিলে, মই খাই ল'লোঁ, মানে ভণ্টিয়ে খুৱাই দিলে। তাৰপিছতে হাত ধুলোঁ, চাওক এতিয়া অৰেঞ্জ হৈ আছে, বাট কাইলৈ আৰু ধুনীয়াকৈ হৈ যাব, মানে ব্ৰাউন কালাৰ টাইপৰ। তাৰপিছতে ভণ্টিয়ে চাকিত যে কালাৰ কৰিছিলে আপোনালোকক অলপমানকৈ দেখুৱালোঁ। আৰু আজিলৈ আহোঁ, বাই বাই।